এইমাত্ৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে আৰ্জেণ্ট নোটিছ প্ৰকাশ কৰিছে এন্ট্ৰেন্স পৰীক্ষা ৰিগাৰ্ডিং বিএছচি নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা অনুষ্ঠিত কৰিব জুন মাহৰ 9 তাৰিখত ৰবিবাৰে। জুন মাহৰ 9 তাৰিখত পৰীক্ষা হ'ব ইতিমধ্যে প্ৰত্যেক কেণ্ডিডেট গম পাইছে। কিন্তু আজি অৰ্থাৎ জুন মাহৰ 7 তাৰিখত আৰ্জেণ্ট নোটিছ প্ৰকাশ কৰিছে। এইটো হ'ল আৰ্জেণ্ট নোটিছ। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে যিসকল কেণ্ডিডেট এন্ট্ৰেন্স পৰীক্ষা দিবলৈ অনলাইন ফৰ্ম ফিল আপ কৰিবলৈ বৰপেটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিছিল আৰু যিসকলৰ শংকৰদেৱ বিদ্যা নিকেতন এই স্কুলৰ নাম আহিছে সেইসকল কেণ্ডিডেটৰ মানে ৰংলি প্ৰিণ্ট হৈছে এড্ৰেছ। সেইসকল কেণ্ডিডেটৰ যিটো এড্ৰেছ হ'ব সেই এড্ৰেছটো ইয়াতে উল্লেখ কৰিছে যে শংকৰদেৱ বিদ্যা নিকেতন ঠিকেই থাকিব। এড্ৰেছটো হ'ব গালিয়াহাটি বৰপেটা টাউন পোষ্ট অফিচ PS বৰপেটা ডিষ্ট্ৰিক্ট বৰপেটা এই এড্ৰেছত আহিব দিছে। এইটো হ'ল এড্ৰেছ আৰু এডমিট কাৰ্ডত মানে ভুলকৈ ৰংলি মানে প্ৰিণ্ট হৈছে বুলি ইয়াতে মেনশ্যন কৰি দিছে। ইয়াতে ৰোল নম্বৰ উল্লেখ কৰিছে 405165 অনৰ পৰা 4051,950 ইয়াৰ ভিতৰত যিসকল কেণ্ডিডেটৰ মানে ৰোল নম্বৰ আছে সেই এডমিট কাৰ্ডত কি হৈছে এড্ৰেছটো ভুলকৈ দিয়া আছে। এতিয়া শুদ্ধ অৰ্থাৎ যিটো কাৰেক্ট এড্ৰেছ ইয়াতে লিখি দিছে এই এড্ৰেছত আহিব দিছে। মানে জুন মাহৰ 9 তাৰিখত এই এড্ৰেছত মানে যাব লাগিব কেণ্ডিডেটৰ। এডমিট কাৰ্ডত লিখা আছে তাৰিখ লিখা আছে সময় লিখা আছে ৰিপৰ্টিং টাইম কেতিয়া সম্পূৰ্ণ ডিটেইলছ এডমিট কাৰ্ডত পাব। অনলি বৰপেটা ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ অলপ মানে এড্ৰেছটো ভুল আছিল সেইটো শুধৰণি কৰি দিছে। এইটো এড্ৰেছত আহিব লাগিব আৰু ইয়াতে উল্লেখ কৰিছে এই ৰোল নম্বৰটো ইয়াতে মেনশ্যন কৰি দিছে। চাই ল'ব যিসকলৰ ৰোল নম্বৰ 405165 অনৰ পৰা যদি 4051,950 ভিতৰত আছে সেইসকল কেণ্ডিডেট অনলি চাব বৰপেটা ডিষ্ট্ৰিক্টৰ চাব লাগিব। বাকী ডিষ্ট্ৰিক্টৰ বা বাকী কেণ্ডিডেটৰ একো হাল সলনি হোৱা নাই। অনলি এইবিলাক কেণ্ডিডেটৰ এই ৰোল নম্বৰৰ ভিতৰত যিসকলৰ আছে সেইসকল কেণ্ডিডেটৰ অলপ মানে প্ৰব্লেম হৈছিল সেইটো শুধৰণি কৰি দিছে। আৰু যদি কিবা নতুন আপডেট আহে কেণ্ডিডেটক জনাই দিয়া হ'ব।